ওয়েলকাম ব্যাক টু আৱাৰ ইউটিউব চেনেল জিকে জ্ঞান আছামিজ। তো প্ৰথমতে সকলোলৈ কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। Question number 1. সংস্কৃতত কৃষ্ণ শব্দটোৰ অৰ্থ কি? আনসার বি কলা। Question number 2. তলৰ কোনটো কৃষ্ণৰ নাম নহয়? আনসার বি রুদ্র। Question number 3. কোনটো যুগত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল? আনসার সি দাপৰ যুগত। Question number 4. শ্ৰীকৃষ্ণৰ মোমায়েকৰ নাম কি আছিল? আনসার এ কংস। Question number 5. শ্ৰীকৃষ্ণৰ ককায়েকৰ নাম কি আছিল? আনসার বি বলৰাম। Question number 6. শ্ৰীকৃষ্ণ কাৰ অৱতাৰ আছিল? আনসার এ বিষ্ণু। Question number 7. শ্ৰীকৃষ্ণ ভগৱান বিষ্ণুৰ কেই নম্বৰ অৱতাৰ? আনসার ডি 8 নম্বৰ। Question number 8. শ্ৰীকৃষ্ণৰ প্ৰিয় ৰাধাৰ দেউতাকৰ নাম কি আছিল? আনসার ডি বৃষাভানু। Question number 9. শ্ৰীকৃষ্ণৰ প্ৰধান অস্ত্ৰ কি? আনসার বি সুদৰ্শন চক্ৰ। Question number 10. শ্ৰীকৃষ্ণৰ প্ৰধান অৱতাৰ কেইটা? আনসার সি 10টা। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।